Kedamtang Paikoni ni Paipo ani kang sampor Paipo por malom All Assam Student Union atum pen batir biponsi Dipu Ru Samson Singh inti Amir Birialong Kalitang Dr. Bhupen Hajarika Karli ani pen pachetonsi kachikimo asai kedengpon Ingdeng Kep Kalitang Dr. Bhupen Hajarika Karli ani pen pacheton dunsi AASU mate asu atum pen batir biponsi Dipu Ru Samson Singh inti Amir Birialong kachikimo asai kedengpon Bangsolong Asu District Amaipu Surgeon Hanse penkaning je pona tengke kedamtang ningkan hiniang bong corona vurajok lapuson kachikimo asai dengpon long nedetlo nasipini arni lapuson ke mesen apor ke long thupen nilitum asu along klembang atum pen chingrumsi kachikimo asai dengpon thulong lo lapen ke bangjilang arni setami Kalitang Dr. Bhupen Hajarika aphan chikimo ponverji pusi ningje Bharatratna Dr. Bhupen Hajarikar 10তম আজি মৃত্যু বাৰ্ষিকত আজি ডিফেন্সিক ছাত্ৰ সন্থা তৰফত তেখেতক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হোৱা হৈছে ইয়াতে তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে ডিফেন্সিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হয় কিন্তু 2 বছৰ 3 বছৰ আগে পিছে আমাৰ যোনটো মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে আজি এই অনুষ্ঠানটো আমাক অনুষ্ঠান হোৱাৰ বাবে আমাৰ বাধা হৈছে কিন্তু আমি পৰৱৰ্তী দিনত আহা দিনত বাৰু আমাৰ ডিফেন্সিক ছাত্ৰ সন্থাই আৰু ইয়াতে আৰু ভালকৈ অনুষ্ঠান হ'ব বুলি মই আশা কৰিছোঁ আৰু তাৰ লগে লগে এই সংবাদ মাধ্যম জৰিয়তে আমি বৰ্তমান কাৰ্বি আংলং তথা আমাৰ CM তুৰাম ৰহাং ডাঙৰীয়া এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে যাতে আমাৰ উদাকন্ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটা প্ৰাকৰ স্থান হয় তেখেতৰ প্ৰতিমূৰ্তি হ'বলৈ কাৰণে স্থাপিত কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু ডিফেন্সিক ছাত্ৰ সন্থাই অতি সোনকালে দিনত যাতে এই বিষয়টো লৈ আমাৰ এটা স্মাৰকপত্ৰ প্ৰদান কৰিব আমাৰ ডিফু ডিচিক লগতে আমাৰ কাউন্সিল CM ছাৰক গতিকে আমি আশা কৰিছোঁ যাতে ডিফুবাসী ৰাইজে যে অকল আমাৰ ভূপেন হাজৰিকাৰ আজি তেখেতৰ মৃত্যু দিৱস হৈছে বুলি তেখেতক আমি শ্ৰদ্ধাঞ্জলি এইটো বুলি নহয় লাপেন AAC CM তুলিৰাম ৰংহাং আফানসেটামি কাৰ্বি আংলং আৰু জাসমে ডিফু ৰংসপি আৰু কালিতাং ডক্টৰ ভূপেন হাজাৰিকা মেন পেন ইসি আমিৰ বিৰিকা সেলামজি আফানসেটা কাচুনিংৰি পাদপন নিউজ ৰিপোৰ্ট লংসদাৰিংটি কাৰ্বি আংলং লাইভ